নমস্কাৰ কলপুছ ক্ৰিয়েশ্যনলৈ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল বহুদিনৰ মূৰত আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছো আজিৰ ভিডিঅ'টিত আপোনালোকে জানিব পাৰিব মধুৰিআমৰ পৰা কেনেদৰে ঘৰতে অতি সহজতে জেলি বনাব পাৰি গতিকে আপোনালোকে যদি জেলি খাই ভাল পায় বা এনেদৰে যদি ঘৰতে বনাব বিচাৰে তেতিয়াহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহলে আহক পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো প্ৰথমতে মই জেলি বনাবৰ বাবে আমাৰ ঘৰৰে মধুৰিআম জোপাৰ পৰা কেইটামান মধুৰিআম পাৰি লৈছো মই অলপ বেছিকৈ মধুৰিআম পাৰি লৈছো কিন্তু ইমানবিলাক মধুৰিআমৰ মই জেলি নবনাও গতিকে ইয়াৰ পৰা কেইটামান পকা পকা মধুৰিআম মই বাছি লৈছো জেলিখিনি বনাবৰ বাবে মই প্ৰায় 15-16টা মান মধুৰিআম লৈছো তাৰ পিছত এই মধুৰিআম কেইটাৰ আগ আৰু গুৰিখিনি কাটি পেলাই দিছো লগতে মধুৰিআম কেইটাত যি কলা কলা দাগ আছে সেইখিনিও কাটি পেলাই দিছো আৰু মধুৰিআমখিনি চকলা চকল কৰি অৰ্থাৎ পাতল পাতল কৰি এনেদৰে কাটি লৈছো ঠিক একেই ধৰণে মই গোটেই কেইটা মধুৰিআম কাটি লম গোটেইখিনি মধুৰিআম কাটি লোৱা হোৱাৰ পিছত এতিয়া মই এটা প্ৰেছাৰ কুকাৰ লৈছো তাৰ পিছত এই গোটেই মধুৰিআমখিনি কুকাৰটোত দি দিছো কুকাৰত নেদি এইখিনি কেৰাহী বা অন্য পেনতো দিব পাৰি কিন্তু কুকাৰত দিলে সোনকালে সিজিব কাৰণে মই কুকাৰতে দি দিছো তাৰ পিছত এই মধুৰিআমখিনি তল যোৱাকৈ ইয়াত মই পানী দিছো আৰু পানীখিনি দিয়াৰ পিছত ইয়াৰ ঢাকনিখন লগাই এইটো গেছৰ ওপৰত বহাই দিছো আৰু মধুৰিআমখিনি সিজে মানে মই এটা নেমু কাটি ইয়াৰ ৰসখিনি ভালদৰে উলিয়াই লৈছো এতিয়া এটা চিটি মাৰিবলৈ দি অলপ ঠাণ্ডা হোৱাৰ পিছত মই কুকাৰৰ ঢাকনিখন খুলি দিছো আৰু আপোনালোকে দেখিছে মধুৰিআমখিনি খুব ধুনীয়াকৈ সিজি গৈছে ইয়াৰ পিছত মই এটা খুখুৰি লৈ মধুৰিআমৰ পানীখিনি এই খুখুৰিটোৰে চেকি লৈছো এই বাচনটোক যদি বেলেগ ঠাইত বেলেগ কিবা নামেৰে জনা যায় আপোনালোকে কমেন্ট কৰি জনাবচোন এনেদৰে গোটেইখিনি মধুৰিআমৰ পানী মই চেকি ললো তাৰ পিছত এটা গিলাসেৰে এই পানীখিনি মই জুখি এটা কেৰাহীত লৈ লৈছো মই মুঠতে ইয়াত 4 গিলাস মধুৰিআমৰ পানী লৈছো ইয়াৰ পিছত সেই একেটা গিলাসেৰে মই ইয়াত 2 গিলাস চেনি দিছো কিন্তু গিলাস কেইটা একেবাৰে ভৰ্তি কৰি দিয়া নাই চেনিখিনি দিয়াৰ পিছত ইয়াতে মই অলপমান নিমখ দিছো তাৰ পিছত আগতে চেপি থোৱা নেমুখিনিও ইয়াত দি দিছো ইয়াৰ পিছত মই ইয়াত অলপমান গুড় দিছো এই গুড়খিনি নিদিলেও কথা নাই কিন্তু গুড়খিনি দিলে জেলিখিনিৰ কালাৰটো অলপ দেখিবলৈ ধুনীয়া হয় তাৰ পিছত প্ৰায় 10 বা 15 মিনিট মান সময় এইখিনি ভালদৰে উতলিবলৈ দিছো আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখিছো কিছু সময় এনেদৰে উতলিবলৈ দিয়াৰ পিছত জেলিখিনি লাৰি চালে অনুমান পোৱা যায় এইখিনি হৈছে নে নাই আৰু এতিয়া জেলিখিনিৰ পৰা পানী পানী ভাবটো আতৰি এইখিনি অলপ আঠা আঠা হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিছো আৰু জেলিখিনি ঠাণ্ডা হ'বলৈ দি দিছো যেতিয়া জেলিখিনি ঠাণ্ডা হ'ব তেতিয়া এইখিনি অলপ গোটা মাৰিব তাৰ পিছত মই গ্লাছৰ বটল এটা লৈছো আৰু এই জেলিখিনি গ্লাছৰ বটলটোত ভৰাই লৈছো এয়া আপোনালোকে দেখিছে যে জেলিখিনি দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু এইখিনি খাবলৈও খুব টেষ্টি হৈছে গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি চাই কেনে পালে কমেন্ট কৰি জনাব আৰু যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ বিদায় মাগিছো ধন্যবাদ